টাচ কৰি দিব গাড়ী ষ্টাৰ্ট হৈ গ'ল ন এতিয়া 1 টকাও খৰচ নকৰাকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা চেল্ফটো বনোৱাই মজা গাইজ আশা কৰো ভালে আছে যদি লাইক এটা কৰি দিব নতুনকৈ আহিলে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কি বুলি কয় আজি মেইন কথাটো হ'ল যে মোৰ বাইকখন ষ্টাৰ্ট একোৱেই লোৱা নাই আজি বুলিকে নহয় বহুত দিন হ'ল তো এইটো কাৰণে ব্লগ আপলোড কৰা হোৱাই নাই মানে আজি ট্ৰাই কৰি চাওঁ ষ্টাৰ্ট হয় নে নহয় তাকে আৰু কি ক'ম বহুত দিন আপোনালোকক ব্লগো দেখুৱাবলৈ পৰা নাই তো এইপিনে চাব পাৰিছে বসন্তী পুৰা একদম কি ক'ম আৰু মজা আছে একদম লেতেৰা হৈ আছে মানে তো এইপিনে মোৰ কিবা এটা ব্লগো গৈ আছে নেকি অলপ চলপ এইপিনে চাব পাৰিছে পুৰা কোলা হৈ আছে একজষ্টটো অলপ হিলি আছে ঢিলা হৈ আছে নেকি তো এইপিনে মোৰ লগতো চাবলৈ পাৰিছে ভিডিঅ'ত ব্লগছ 108 তাকে ট্ৰাই কৰি চাওঁ কেনেকৈ কি হয় কিকো মাৰিছোঁ কিক দিও ষ্টাৰ্ট নহয় তো এইপিনে ট্ৰাই কৰি চাওঁ কেনেকৈ কি হয় ষ্টাৰ্ট হয় নে নহয় তো চাই থাকক আজি ব্লগটো তো গাইজ এইফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে এইপিনে নিউট্ৰেলো আছে এইপিনে কিল চুইচ দিয়া আছে তো তাকে দেখাবলৈ চেষ্টা কৰিম এইপিনে চেল্ফটো মাৰিছোঁ চেল্ফ একো ষ্টাৰ্টে লোৱা নাই চব চেল্ফ এইপিনে নিউট্ৰেল চাবলৈ পাৰিছে এইপিনে তো বলক কেনেকুৱা কি এনেকুৱা হ'লে প্ৰব্লেম দিয়ে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা কি হ'লে ষ্টাৰ্ট হয় নহয় তো চাওক আপোনালোকে এইবিলাক চাবলৈ পাৰিছে বহুত দিন হ'ল ব্লগ বনোৱা নাই বাইকখন লেতেৰা হৈ আছে পুৰা কি ক'ম এইপিনেতো মকৰা জালি বহি গৈছে এইপিনে চাবলৈ পাৰিছে এইপিনে মকৰা জালি বহি গৈছে এইপিনে আৰু কি ক'ম লগতো তো প্ৰথম মানে এইটো চিটটো খুলি ল'ব লাগে মই চিটটো খুলিয়ে থৈ দিছোঁ মানে কেমেৰা ধৰোৱা মানুহ নাই না তো এইটো কাৰণে এইটোও খুলিব লাগে এইটো ৰিম'ট লাগি আছে যে মোৰ এই ৰিম'টটো এলাৰ্ম হয় তো এইটোও খুলিব লাগিব এইটো ৰেঞ্জটোৰ প্ৰয়োজন হ'ব ইয়াত মানে বাইকতে থাকে এইটো ৰেঞ্জটো তো এইটো নটটো খুলিব লাগিব প্ৰথম আৰু এটা এইপিনে আছে এইখিনিত এটা আছে চাব এইটো এটাও খুলিব লাগিব মেইন কামটো হ'ল চেল্ফলৈ আহিব লাগিব আপোনালোকৰ ইয়াত এইটো মেইন আৰু চেল্ফ এইপিনে এটা কিবাটো আছে এইটো এটা আছে তো এইটো চাবিটো দি ল'লোঁ চাবিটো দি মেলি কিল চুইচটো অনেই আছে তো এনেকৈ এইটো ৰেঞ্জটো ল'ব ৰেঞ্জ লৈ মেলি এনেকৈ এইটো দি মেলি এইটো এনেকৈ চাব পাৰিছে এইটো লগত এইটো টাচ কৰি দিব গাড়ী ষ্টাৰ্ট হৈ গ'ল ন এতিয়া বিন্দাছ চাব পাৰিছে আৰু এবাৰ দেখাই দিছোঁ গাইজ অফ কৰিলোঁ আকৌ অন কৰি দিওঁ এইখিনিতে চেল্ফটো থাকে এইপিনে ফিউজ থাকে আপোনালোকে ট্ৰাই কৰিব যদি নহয় আৰু তো এইটো মানে কি হ'ল এইটো চেল্ফ বুলিকৈ কয় এইটো চাবলৈ পাৰিছে প্ৰথম এইটোৰ লগত এনেকৈ কৰি মেলি এইটো লগাই দিব ষ্টাৰ্ট হৈ গ'ল ন পুৰা একদম মজা আছে তো গাইজ ষ্টাৰ্ট হৈ গ'ল গাড়ী ঘৰতে বনাই দিলোঁ একদম একো খৰচ নাই তো গাড়ী পুৰা ষ্টাৰ্ট হৈ আছে চাবলৈ পাৰিছে এইবিলাক শুনাই দিছোঁ আৱাজটো কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত মাই গড নহ'লে মই আছিলোঁ পুৰা আজি পইচা খৰচ লাগিব আজি এইবিলাক চাবলৈ পাৰিছে পুৰা ষ্টাৰ্ট হৈ আছে মজা আছে এইবিলাক এতিয়া লগাই দিওঁ তো গাইজ ভিডিঅ'টো কেনেকুৱা কি আছে গম নাপাওঁ আৰু চাবলৈ পাৰিলে একদম একো পইচা খৰচ নকৰাকৈ ঠিক কৰি দিলোঁ তো আৰু একবাৰ আপোনালোকক দেখাইছোঁ তো চেল্ফ মাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এয়া এইফালে অন কৰি দিলোঁ পুৰা মজা আছে এতিয়া নিউট্ৰেল হৈ আছে এইটো কিল চুইচটো দি দিলোঁ মজা ষ্টাৰ্ট হৈ গ'ল মজা 1 টকাও খৰচ নকৰাকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা চেল্ফ বনাই তো এয়াই আৰু আজি ব্লগটো কেনেকুৱা লাগিলে
মানে আজি ক'তো নাযাওঁ আৰু কি মুডে অফ হৈ গ'ল মানে হ'লেও এতিয়া ভাল লাগি আছে বাইকখন যিহেতু ভাল হৈ গ'ল ন তো ঠিক কৰি ল'লোঁ তো সেয়াই আজি ব্লগ ইয়াতে এণ্ড কৰিছোঁ ভাল লাগিল লাইক কৰিব কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু এয়া আৰু আজিলৈ বাই বাই টাটা